ট্ৰেক্টৰখন বেয়া হৈ আছে, কি কৰিব লাগে এতিয়া? কিনি ওলাও, মানুহ পইচা পায়, হালৰ কাৰণে পইচা দি থৈছিলে। কি হয় হ'ব, ট্ৰেক্টৰখন উলিয়াই দিম। আজি লৈ যাওঁচোন, বনাই আনোগৈ। কি হয় ষ্টাৰ্টটো হোৱা নাই। ষ্টাৰ্টটো চাবিটো নহয়, বেয়া হৈ আছে। ক'ত যাওঁ নকবি, মোৰ ট্ৰেক্টৰ ড্ৰাইভাৰে বহুত চালাকি কৰি দিলে। আজি 3 সপ্তাহ হ'ল, 2000 টকা দিছোঁ মোৰ খেতিখন চাল মাৰি দিব। লৈ গ'ল যে আজিতো 3 সপ্তাহ নাহে, তো উপায়টো এটা কৰিব লাগিব। এইটো কাৰণে মই ওলাইছোঁ, আজি যদি পাওঁ তাৰ ঘৰত কথাটো আজি বহুত বেয়া কৰিম। পালেহে, আজি যদি নেপাওঁ বেলেগ চিন্তা হ'লে এটা কৰিব লাগিব। কেলে পইচা দিছোঁ তাকতো পামেই, যেদিনা হ'লে এদিনতো পাম। ৰাস্তাত যদি পাওঁ কথাটো বহুত বেয়াটো। ঠিক আছে ভাইটি, তই বহ, তোক লগত লৈ যাওঁ, তাৰ ঘৰটো তোকো চিনাই দিওঁ। ঠিক আছে, মোৰ লগত বল। বেলেগ যদি গাড়ী পাই যাওঁ এতিয়া লৈ আহিমগৈ, এতিয়া আহি যাম, চিন্তা নকৰিব। ঝামেলা নাই, বহ আহি যাম নহয়। চিজন গৈ আছে মানে গৈ আছ, মোৰ কেনেকৈ খংটো উঠি আছে। ড্ৰাইভাৰক যদি ৰাস্তাটো পালে মানে মোৰ কথাটো বহুত বেয়া হ'ব। তই ভয় নাখাবি দেই। আৰু কিমাননো দূৰ? এই তই বহি থাকচোন, বেছি দূৰ নহয়, মই পাইছোঁ। আপুনি ইমান সুৰত ক'লে নহ'ব। আপুনি পইচা লৈছে আজি 3 সপ্তাহ হৈছে। এই ৰ'বচোন, গাড়ীখন যে বেয়া হৈছে কথাটোতো আপুনি গম নাপায়। কথাৰে গাড়ী বেয়া হৈছে, এইটো আপোনাৰ বস্তুটো আপোনাৰ বেয়া আপোনাৰ হ'ব। পৰা যে পইচা ল'লো, পইচা লোৱাৰ পৰাই গাড়ীখন বেয়া হৈ গৈছে। এতিয়া জাষ্ট ওলাই গৈ আছো, মই মনে মনে ভাবি আছো যে এইজনে কি পাই যায় নেকি, পাই যায় নেকি। নাই, আপুনি যেনেকৈ শ্বৰ্টকাট কৰি আছে এনেকুৱা নহয় না। মানুহ আপুনিতো নিজে জানে মই আপোনাক পইচা দিছোঁ, আমি এইবিলাক কৰি খাওঁ, কিবা শাক চব্জি কৰি খাওঁ। আপোনালোকে যদি এনেকুৱা কৰে, আমি দুখীয়া মানুহ, আমিতো টকা দিছোঁ আপোনাক, আপুনি মাজে আমি একদিনলৈ ঘৰত যাব লাগিছিলে আমাৰ। নাই মানে কথাটো হ'ল, গাড়ীটো এনেকুৱা বেয়া হৈ গৈছে, তাতো অলপ প্ৰব্লেম আহি গ'ল। এতিয়া মই সময় পোৱা নাই মানে খবৰটো আপোনাক পঞ্চাবলৈ। ঠিক আছে, এতিয়া কি গাড়ী বনাই দিছে নেকি? এতিয়া গাড়ী বনাবলৈ গৈছিলোঁ, গাড়ী মেকানিক পোৱা নাই নহয়। হালটো আপোনাক কাইলৈ মানে বোৱাই দিলে নহ'ব নেকি? তেনেকুৱা কথা কয়, এনেকুৱা নহয় না। আজি যদি পাইছোঁ বলক, আজি বলক। কি বেয়া হৈছে, মই হাল বোৱাৰ কণ্ডিশ্যনত নাই নহয়। আপুনি ইমান দিন ধৈৰ্য ধৰিছে, 2 এদিন ধৰক আৰু। হেৰিটো ক'ত? এইটো নাই, এইটো বেয়া হৈছে, বনাবলৈ আনিছিলোঁ, হাল বাবলৈ নিয়া নাই। না আপুনি এইটো খাটাং কওকচোন, আপুনি কালি একদম চিয়ৰ আছে আহিব পাৰিব? কাইলৈ মই গাড়ীখন বনাম, বনাই পেলাই ফাৰ্ষ্ট হালটো আপোনাৰে পাম। তো সঁচা কথা কৈছেনে? সঁচাকে কৈছোঁ। আপুনিতো এনেকৈ আৰু 2 দিন 3 দিন কৈছে এনেকৈ, আজিতো 2 সপ্তাহ 3 সপ্তাহ হ'ল। আপুনি জানে আপুনি আৰু 2-3 বাৰ এনেকৈ কৈছে। ক'লে কি হ'ব, এইটো ইঞ্জিন বস্তু বেয়া হৈ যায় নহয়, বেয়া হ'লেতো এইটো কোৱাৰ একো মিনিঙে নাথাকে। এইটোতো ভাবোঁ যে ট্ৰেক্টৰৰ ড্ৰাইভাৰে হৈ থাকি মানুহ কেনেকৈ আচ্ছা, যি হ'ল হ'লেই, এতিয়া মই গাড়ীখন বনাই আনো, বনাই মেলি কাইলৈ আপোনাৰ হালটো যেনেকৈ হ'লেও মই বাই দিম, বুজিছে? বেয়া চেয়া নাপাব। মই মানে আজি এইটো কাৰণে ওলাইছিলোঁ, মই আপোনাৰ ঘৰত যাবলৈ আছিলোঁ, এতিয়া ওলাইছিলোঁ মই আপোনাৰ ঘৰৰ কাৰণে। ঘৰত নাই নহয়, গ'লে কি লাভ আছে? ঠিক আছে ভাইটি বল।
বল ঠিক আছে আপুনি পৰহি মানে দি হ'লে কাইলৈ মানে মই একদম দে। গাড়ী বনাই ফাৰ্ষ্ট হালটো আপোনালৈ বাই দিম বেয়া ঠিক চেয়া আছে। পাব নালাগে হা ঠিক আছে বল ঠিক আছে দাদা দেই আপুনি চাকৰিবিলাকৰ কাৰণে একেবাৰে অশান্তি ট্ৰেক্টৰখন বেয়া বেয়া বুলি নিজৰ মাটিটো হাল বালো এতিয়া পইচা যে লৈ থোৱা আছিলে এই মানুহজন যদি আহি পাই যায় তেতিয়া কি উত্তৰ দিম আচ্ছা যি হওক বাদ দে সেইবিলাক কি হ'ব দেখা যাব কি কম পৰহি 3 দিন হৈ গ'ল কৈছে যে আজি দুদিনৰ মাজত মই তোমাৰ ট্ৰেক্টৰ গৈ চহাই থৈ আহিম আজি 3 দিন হ'ল এতিয়ালৈকে খবৰেই নাই এইবিলাক নাটক দেৱগাঁও অ' ড্ৰাইভাৰ নে অ' মালিক মালিক মানে আপোনাৰ আহিলে আপুনি ইয়াত কি কৰি আছে এইটো অকণমান এই হাল বোৱাই পেলাই ভাবিছোঁ কিবা এটা লগাম বুলি ইয়াত কোৰ মাৰি আছোঁ এতিয়া আপুনি ক'ত আপুনি হাল মাৰি দিলে পাইছিলোঁ যেনে তেনে অকণমান মোৰতো কি হ'ল ট্ৰেক্টৰখন যে বেয়া হৈছিলে এতিয়া ট্ৰেক্টৰখন ভালকৈ ভাল হোৱাই নাই মোৰখন যেনে তেনে হাল বোৱালোঁ এতিয়া আপোনাক তেনেকৈ যদি বাই দিওঁ তেতিয়া আপোনাৰ কামটো নহ'ব নহয় মইতো নিজৰ মাটি হাল বালোঁ আপুনি নিটকাৰ কথা কয় নিটকাৰ কথা কয় নেকি আপুনি হয় এইবিলাক আপোনাৰ বাহানা হে মালিক আপুনি এনেই নাই। খং কৰি আছে হে এইটো খঙৰ কথাই আপুনি মোক এবাৰ 3 মহিনা ঘূৰাইছে আকৌ সিদিনা লগ পাইছোঁ আপুনি কৈছে 2 দিন পাছত মই যেনেকৈ হওক মই তোমাৰ ঘৰত গৈ কিনি হাল মাৰি থৈ আহিম তো আজি 4 দিন হৈ গ'ল আপুনি আজিও কৈ আছে ট্ৰেক্টৰখন ভাল হোৱা নাই নহয় এইবিলাক আপোনাৰ নাটক হে মালিক আপুনি বিশ্বাস নকৰে নহয় বিশ্বাস নহয় আজি কথাটো আপোনাৰ বেয়া হ'ব আজি ইয়াত ট্ৰেক্টৰৰ মালিক আহিব লাগিব নহ'লে আপোনাৰ ইয়াত কাম কৰিবলৈ নিদিওঁ ট্ৰেক্টৰৰ মালিক লাগিব আজি মুঠতে এতিয়া মালিক নাই নহয় কি মালিক মালিক নাই মালিকক ফোন কৰক আপোনাৰ মুখৰ ভাষা এইবিলাক মই নামানো আজিৰ পৰা মালিকে ক'লেহে মই এৰিম আপুনি মালিকক ফোন কৰকচোন মালিকক ফোন কৰিলে কি হ'বনো কি মালিকক ফোন কৰিলোঁ মালিকক মই ক'ম যে আপুনি পইচাটো যে মোৰ পইচাটো আপুনি খাই দিলে নেকি এইটো মই সুধিম আপুনি ফোন কৰক ঠিক আছে মই মালিকক ফোন কৰি চাওঁচোন মালিকৰ নম্বৰটো আছিলে নে নাই ফোন কৰক আজি কি যে হ'ব আপুনি মানুহ আজি মাথা চাথা গৰম হৈ গ'ল আজি 3 সপ্তাহ হৈছে পইচা দিছো এইবিলাক নাটক নেকি নাটক আজি হেল্ল' দাদা ক'ত আছে ঘৰতে আছে নে এই মানুহটো যে টকা 2000 দিছিলে সেইদিনা এই মানুহটো এতিয়া খেতিত কোৰ মাৰি আছিলোঁ আহি পাই গ'ল নহয় এতিয়া তাৰ মাটিটো বাই দিব লাগিছিলে এতিয়া ট্ৰেক্টৰখনৰ পৰা বাব পৰা আপুনি আহিব পাৰিব নেকি ক'ত মানে ইয়াতে এই যে আমি যে হাল বালোঁ তাত মূলা চোলা সিঁচিবলৈ এই খেতিত আহকচোন ই মোক মৰা নিচিনা কৰি আছে মাৰিব এনেকুৱা কৰি আছে আপুনি জলদি আহক নহ'লে এই মাৰিয়ে দিব নেকি ঠিক নাই অঁ আহি আছে ন আহি আছে অঁ ঠিক আছে ব কি হ'ল গাড়ীৰ ড্ৰাইভাৰে ফোন কৰি আছে কি ঝগৰা হ'ল বোলে ক'ত অঁ সিহঁতে ইয়াত ৰৈ আছে দেখোন আহি আছো ৰ'ব ই মানে পইচা দিছিলে যে ই এতিয়া মাৰিম বুলি কৈ আছে নহয় সেইদিনাখন 2000 টকা দিছিলে যে সেইটো অঁ আপুনি দিছিলে নেকি অঁ খেতি হালটো মৰা নাই চাগে মাৰি দিব কালি মাৰি দিব নাই কালি মানে নহয় গাড়ীখন বেয়া হৈ আছিলে যে সেইটো কাৰণে মই আপোনাক মাতি আনিছোঁ শুনক আজি 3 সপ্তাহ হ'ল পইচা নিছে ৰাস্তাত ধৰিছোঁ কৈছে মই পৰহি যেনেকৈ হ'লেও হাল মাৰি দিম এৰি দিছোঁ ঠিক আছে ট্ৰেক্টৰত ঝামেলা হ'ব পাৰে কৈছিলোঁ কিন্তু পাব পৰা নাই নহয় এতিয়া ট্ৰেক্টৰত দিয়া নাই এতিয়া ট্ৰেক্টৰটো বেয়া ড্ৰাইভাৰৰ কোনো দুখ নাই নহয় গাড়ীটো ডিষ্টাৰ্ব দি আছে এই গেৰেজলৈ গ'ল বনাব পৰা নাই এনেকুৱা মানে ৰ'বচোন সেইবিলাক কথা একো নহয় ড্ৰাইভাৰ আৰু আপোনালোকে হেণ্ডিমেন কথা একটাই আপুনি মালিক সি ড্ৰাইভাৰ কথা একটাই বুজিছোঁ আৰু ৰচোন মই এইটো মিলাই দিছোঁ নহয় মিলাই দিছোঁ যদি যিটো হৈছে আপুনি মোৰ পইচাটো ঘূৰাই দিয়কচোন লাগিলে দিম হালটো নেমাৰিলে মই পইচাটো ঘূৰাই দি দিম এতিয়া দি ড্ৰাইভাৰ লৈ যাব নাই এতিয়া দি দিয়ক ড্ৰাইভাৰৰ কথা নহয় এতিয়া দি দিয়ক আপুনি এই এতিয়া ক'ত মই ঘৰৰ পৰা এই একজাৰ এতিয়া ওলাইহে আহিছোঁ এতিয়া
তই পইচাটো আৰে মই দিম নহয়, মই মালিকাত খাৰা হৈ আছো নহয়। সি পইচা খেলে মোৰ ওচৰৰ পৰা ল'ব লাগে। সি এতিয়া আৰে পইচা লৈছে মই দি দিম, কেজেঙৰ কথা তোক দি দিম পইচা, হাল নাই মাৰিলে মই দিম। পইচা তাক আজি মই মানে তই সেইটো কাৰণে মাৰিবলৈ যাবি নেকি? আজি বেয়া কৰি দিম। মই 3 সপ্তাহ ধৰি ঘূৰাই আছে কুটো নমা আগত। তই এনেকে চুতীয়া ড্ৰাইভাৰ ৰাখ। এই বেছি কথা নকবি। কি মই বেছি কথা কৈছো তই পইচা দিছ মোক, পইচাটো তোক দি দিম। নাই পইচাটো ড্ৰাইভাৰ আনিতো মোক দি দিলে। আপুনি ন? মালিক বুলি মই গম মোৰ পাইছো। গাড়ীটো অলৰেডি বেয়া হৈ আছে, সেইটো কাৰণে যাব পৰা নাই হাল মাৰিবৰ কাৰণে। ঠিক আছে, সেইটো গম মই পাইছ? ভাল কৈ দিছো। কালি যাতে হালটো হৈ যায়। হাল হ'ব। বেছি নহয়, কথা নকবি 5 পাৰ না। মই ইয়াত খাৰা হৈ আছো, তই তথাপি নেমানো নেকি? পইচা নিদিওঁ আকৌ। সি ড্ৰাইভাৰ হয় না, সি ইমান কেলে? গম পাইছো তাৰ গাটো দুখ নাই, গাড়ীটোহে বেয়া হৈ আছে। মোৰ গাত কেনেকে জ্বলি আছে মই জানি আছো। কালি তোৰ হাল মাৰি দিম, হ'ব? পইচাটো মোৰ পইচা লৈছে সি। মোৰ গম পাইছো। ইয়াত নাহিবি, ৰ নাহিবি কৈ দিছো এইফালে। মই কালি তোক দি দিম পইচা, পইচাটো কালি তোক দি দিম। ঠিক তই আছে, বেলেগ গাড়ী দি হাল মাৰি লবি। মই কালি যে মই হাল মাৰা হলে হ'ল। হ'ব। ঠিক আছে, মই চাবি দে ড্ৰাইভাৰ। মই আজি মোক এৰি দিছো, সিয়ে মাৰি দিব তোক। এৰি দিছো বুলি আজি, নহলে মোৰ আজি বহুত বেয়া খং উঠিছিলে। কালি হাল মাৰি দিব। এইটো লৈ যা। ড্ৰাইভাৰ দেখোন বহুত বেয়া। মালিকে ড্ৰাইভাৰে কৈছে কালি যেনেকৈ হ'লেও হাল মাৰি দিব। আজি এতিয়ালৈকেতো অহা নাই। আজি উপায় নাই হ'লেও ঠিক আছে, তাৰ কাম নাই। এতিয়া গৈ আহোগে হেৰিৰ ঘৰত। নামটো পাহৰি থাকো। ফক্কৰ তাৰ ঘৰৰ পৰা আহোগে। তাৰ হেৰিও এটা ট্ৰেক্টৰ লৈছে, উপায় নাই। ফক্কৰদা ঘৰত আছে নে নাই? হ'ব। ফক্কৰদা, ফক্কৰদা ক'ত গ'ল? তই ইয়াত বহি আছ? আচ্ছা, কালি দেখোন বহুত ফুটনি দেখাইছিলি। মালিক আছিলি বোলে। কি হ'ল আজি যে যোৱা নাই? 2 দিন হৈ গ'ল। আৰু কালি পৰহি কৈছ, আৰু 2 দিন হৈ গ'ল যোৱা নাই যে। কি কথা কয় হে? কি কথা কৈছে? মালিকৰ লগত আপুনি কালি মিলোৱা নাই, মালিকে দিব বুলি কৈছে, এতিয়া আকৌ কেলে মোক হেৰি কৰিছে? তই কি কি হ'ল আপুনি? আপুনি কেলে মাৰটো মাৰি আছে? এই মাৰটো ষ্টেন চাবাব। হেই আপুনি কি এনেকুৱা মাৰটো কাম কৰিছে? এইবিলাক আপুনি এনে কি কাম? হেই আপুনি কি কৰিছে এটা? কি কৰিছে এতিয়া? মানুহ গ'ল দেখোন। এতিয়া মানুহটো গ'ল দেখোন। মানুহটো দেখোন গ'ল। হেই আপুনি কেলে মাৰিছে তাক? কেলে মাৰিছে আপুনি তাক? চিনি পোৱা নাই। আপুনি তাক কেলে মাৰিছে? কি বাহানা ওলাই? ইমান ডাঙৰ মানুহটো খেৰি কৰিব পাৰে নে? ঐ বোপাই ৰচোন, বোপাই পানী খা, বোপাই পানী খা। বোপাই বোপাই পানী খা। আপুনি কেলে মাৰিছে মানুহজনক? কেলে মাৰিছে আপুনি নাজানে? এতিয়া ডাক্তৰ আনিব লাগিব। এতিয়া ডাক্তৰ আনিব লাগিব। এতিয়া ডাক্তৰ খৰচ কোন দিব? মই জানো মোৰ ঘৰত কৰিলে মোৰ অসুবিধা হ'ব। এতিয়া জলদি ডাক্তৰ ঘৰত লৈ যাব লাগিব। জলদি কিবা এটা কৰক, পইচা দিয়ক। মোৰ লগত পইচা নাই, এতিয়া ডাক্তৰৰ লগত দিব লাগিব। এতিয়া মানুহটো যে একেবাৰে এতিয়া কিবা এটা কৰক, নহ'লে আপোনাক পুলিচে ধৰি লৈ যাব আৰু মোৰো অসুবিধা হ'ব। দিয়ক, মোৰ লগত একো 1 টকা নাই। দিয়ক। পইচাটো মই ওচৰত খাই দিম। দিয়ক 4,000 দিলে হৈ যাব। ঠিক আছে বোপাই। উঠ বোপাই, উঠ বোপাই। এই ধৰ নোৱাৰিছো। ধৰ বোপাই, ধৰ। মোৰ পইচা লৈ যাওঁ।
আমি যিটো টপিকৰ ওপৰত আমি ভিডিঅ'টো আজি বনাইছোঁ, গতিকে এইটো পৰিস্থিতি আজিকালি স্বাভাৱিকতা, এইটো পৰিস্থিতি যাতে ভৱিষ্যতে আপোনালোকৰ ভিতৰতো নহয়, এইটো কাৰণে আমি সতৰ্কবাণী দিছোঁ আপোনালোকক, যাতে ভৱিষ্যতে এনেকুৱা কাৰ্যবোৰ নকৰে। আৰু আমি যিটো ভিডিঅ' বনাইছোঁ এইটো যাতে আপোনালোকে আমাক সঁহাৰি দি পেলাই আগুৱাই নিয়ে, আগলৈ আমি আপোনালোকৰ শুভকামনা কামনা কৰিছোঁ।